স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ মই প্ৰেৰণাই আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি বহুত দিনৰ পিছত ভিডিঅ' এটা বনাবলৈ লৈছোঁ, শেষলৈকে চাই থাকিব দেই। চাওঁতে 6 ছেমিষ্টাৰৰ দাদা বাইদেউসকলক আনুষ্ঠানিকভাৱে বিদায় দিয়াৰ দিন আহি পৰিল। বিদায় শব্দটো সঁচাকৈ বৰ বিষাদৰ নেকি? বিদায় বুলি ক'লে সকলোৰে মন প্ৰাণ কিয় বাৰু বিষাদেৰে আৱৰি ধৰে? এয়াইতো প্ৰকৃতিৰ নিয়ম, নতুনক আদৰি লোৱা আৰু পুৰণিক বিদায় জনোৱা। আজি আমাৰ ডিপাৰ্টমেণ্টত 6 ছেমিষ্টাৰৰ বিদায় সভাখন কেনেকৈ অনুষ্ঠিত কৰা হ'ল তাৰে কিছু দৃশ্যাংশ আপোনালোকলৈ বুলি আগবঢ়ালোঁ। উপস্থিত মানবিজ্ঞান বিভাগৰ সন্মানীয় অধ্যাপিকাসকল, মোৰ মৰমৰ সহপাঠী আৰু দাদা বাইদেউসকল, মই প্ৰথমে আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই পবিত্ৰ দিনটোত আমি সকলোৱে একগোট প্ৰধান আৰু একমাত্ৰ কাৰণটো হৈছে আমি আমাৰ বিভাগৰ ষষ্ঠ ষান্মাসিকৰ দাদা বাইদেউসকলক ক্ষণস্থায়ী বিদায় জনাম। Because today is today, tomorrow never comes. Yesterday already gone. What remains of us? The memories we create. Let joy and laughter resonate yet again before we finally bid adieu and walk past the aisle with a touch of elegance as never before.
ধেমালি আৰু সুখ দুখৰ মাজেৰে আজি অনুষ্ঠানটোৰ সমাপ্তি ঘটিল। ভিডিঅ'টোৰ মাধ্যমেৰে দাদা বাইদেউ সকলোলৈ পুনৰবাৰ শুভকামনা জনাইছোঁ যাতে আহিবলগীয়া প্ৰতিটো দিনেই সুন্দৰ হয়। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।